আজি পুৱা মোৰ অকণমান ছোৱালীজনীয়ে আইনাৰ সন্মুখলৈ মোক টানি লৈ গৈছিল। আইনাত তাই হেনো নিজে হাঁহি নিজে চাইছিল। আইনাৰ সন্মুখত থিয় হৈ দেখা পাইছিলোঁ কেৱল অন্ধকাৰ। মৃত্যুৰ দৰে ক্ৰমাৎ ঘন হৈ আহিছিল। অন্ধকাৰত পোত গৈ থকা চকু দুটাই এবাৰ ওপৰলৈ উঠি অহা নিষ্ফল আশাত ছটফটাই উঠিছিল। আৰু সেই অন্ধকাৰ আইনাৰ পৰা উলটি আহি মোৰ দেহ আৰু হৃদয়ৰ খাজে খাজে সোমাই গৈছিল। মই গমকে পোৱা নাছিলোঁ। কিন্তু দুপে মোৰ চকুৰ পৰা পানী সৰি পৰিছিল। সেই চকুৰ পানী তেনো তেজ মিহলি হৈ আহিছিল।